পথৰুৱা পথেৰে জীৱনৰ বহুদূৰ আগুৱাই আহি উভতি চালো। অনুভৱ কৰিলো যেন কোনোবা এজন কাষত থাকিলে সাহস পাম আৰু আগুৱাই যাম। মোৰ এজন অনুৰাগী, যিজনে মোৰ জীৱনৰ ঘাট প্ৰতিঘাত অতীত বৰ্তমান সকলো সামৰি হ'ব বিচাৰিছে মোৰ জীৱন সংগী। অকণমান জোনাক ভাল পাওঁ বুলি জানি গোটেই আকাশখনে মোৰ কৰি দিবলৈ বিচৰা তেওঁৰ সেই অন্তৰখন মই সঁচাকৈয়ে ভাল পাওঁ। তেওঁৰ মনটোক ভাল পাওঁ। শেষত তেওঁৰ কথাটোৱে ৰলগৈ। অনুৰাগীৰ পৰা তেওঁ হৈ পৰিল মোৰ অনুৰাগ। অতীতৰ স্মৃতিবোৰ একোণত সামৰি জীৱনৰ উকাপথ আকৌ ৰঙীন কৰিবলৈ বিচাৰিছো। জানেনে, ফাগুন মোৰ বৰ প্ৰিয়। উকা উৰুঙা ফাগুনত তেজৰঙা শিমলুজোপাই দি যায় জীয়াই থকাৰ অদম্য হেঁপাহ। সেয়ে ফাগুনৰ 9 তাৰিখে মোৰ উকা উৰুঙা জীৱনটো আকৌ ৰঙীন কৰিব ওলাইছো। এই যাত্ৰাৰ প্ৰাক্ষণত আপোনালোকৰ পৰা বিচাৰিছো অকণমান সঁচা মৰম আৰু আশীৰ্বাদ। আহিব দেই, নাপাহৰিব।